নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী হৈছে দীপলিনা ডেকা। আপোনালোক কোনে কোনে বাৰু দীপলিনা ডেকাৰ গীত শুনি ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আগতকৈ বিহুৰ অনুষ্ঠান কমিল নেকি দীপলিনা ডেকাৰ? এই সন্দৰ্ভত দীপলিনা ডেকাই কি ক'লে এবাৰ শুনোচোন আহক। এইবোৰ হিচাপ কৰ অলপমান ডিষ্ট্ৰেক্ট হৈ গ'লো। এইটো সাংঘাতিক প্ৰশ্ন। আচলতে মই এইবোৰ হিচাপ ৰখা মানুহেই নহয়। কমিছে নে বাঢ়িছে নেজানো, মুঠতে মোৰ জীৱনৰ এটাই মতো, মই যিটো কাম কৰিছোঁ, যিটো কামেই মোক খুৱাইছে, যিটো কামেই মোক পৰিচয় দিছে, যিটো কামেই মোক সমাজত এটা স্থান দিছে, সেই কামটোহে মোক সদায় প্ৰতিদিনেই কেনেকৈ ভাল কৰিব পাৰোঁ সেইটোহে মোৰ উদ্দেশ্য। বাকী মই প্ৰগ্ৰাম কিমান কৰিছোঁ, বেছি কৰিছোঁ নে কম কৰিছোঁ, সেইটো কেতিয়াও আজিলৈ মনলৈ অহা নাই আৰু আগলৈও নাহে। এই প্ৰশ্নটো